ঠিক খন্দ কৰিছিলো মই এতিয়া আৰু লক্ষ্য নাই খতম কৰি পেলালো মই খতম কালি হেনো অন্তঃসত্ত্বা আছিল ক'বলগীয়া আছিল সকলোখিনি কৈছোৱেই তাৰপিছত আৰু কি কথা জানিবলৈ পঠিয়ালে টানি লৈ আহিছে নহয় ঠিক খন্দ কৰিছিলো মই এতিয়া আৰু লক্ষ্য নাই খতম কৰি পেলালো মই তহঁতে মোক একো কৰিব নোৱাৰ বহুত টকা আছে মোৰ আইন আদালত সকলোকে মই কিনি পেলাম সকলোকে ক'বলগীয়া আছিল সকলোখিনি কৈছোৱেই তাৰপিছত আৰু কি কথা জানিবলৈ পঠিয়ালে টানি লৈ আহিছে কিয় আনিছে নকয় কিয় কি হ'ল মেডাম আপোনাক অকমানি পঠিয়ালে যে কি হৈছে পিছত কি হৈছে কিহৰ ভিত্তিত আপুনি এনেকৈ টানি কয় যে কামলৈ হত্যা কৰিলে নহয় নহয় এওঁ কিজানিক হত্যা কৰা নাছিল আপুনি নিজ মুখেৰে স্বীকাৰ কৰিছে বাধ্য হৈ পৰিছে কোনে বাধ্য কৰিছে পুত্ৰ স্নেহে মাজত কিয় সোমালি মই দেখোন সকলোবিলাক কথাত গাত পাতি লৈছোৱেই তাৰ মাজতো তই তুমি মোৰ কাৰণে বহুত কৰিছা দেউতা তুমি মোৰ কাৰণে ফাঁচি কাঠত ওলমিবা সেইটো মোৰ সহ্য নহ'ব সেইকাৰণে আহি গ'লা একেলগে পাৰিব এতিয়া আফচোচ মাৰিব নোৱাৰিলে মোৰ মনটো বহুত আগৰ পৰা কৈ আছিলে যদিও এখেতে নিজৰ দুখ স্বীকাৰ কৰিছে আচল হত্যাকাৰী কিন্তু মোৰ ওচৰত এদিন নহয় এদিন আহিব বহুতে কৈছে এওঁলোক মাৰিব পাৰিলে কেছটো ঢিলা হ'ব আৰু দেউতা বাচি যাব এইকাৰণে চালা আহি গ'লো হাতত ডেগাৰ ফল লৈ 3 নম্বৰ মাৰ্ডাৰ কৰিবলৈ কিন্তু বিশ্বাস কৰা মিঠাই তোমাৰ বাহিৰে লগত মই একো কেপচাৰ কৰাইছে ধেমালি কৰিছে চালা ধেমালিবোৰ অলপ বেছি হৈ গ'ল নেকি তাই প্ৰেগনেণ্ট হৈ গ'ল পাছত তাই পেলাই দিব কৈছোঁ তাই মাতি ল'ব পৰন্ত তাই মোৰ লগত ডেট হ'লে বিয়া পাওঁ মই হৈ গ'লো এজনী ভোপা ছোৱালীক মই কেনেকৈ বিয়া পাতিম উপায় নাপায় মই তাইক মাৰি পেলালো দেউতাক ক'লো দেউতা মোৰ মুখত পানী থলে চালা ক'ত কি ঘটি আছে সকলোবোৰ জানিবলৈ মই তোমাৰ লগ লগি থাকিম সৰহকৈ মেডামৰ পিছা লৈ থাকিম লুকাই চুৰ কৰি সকলোবোৰ কথা শুনি গৈ থাকে কিন্তু আপোনাৰ আগতে মেডাম মোক কমপ্লেইন কৰা পেলাইছিল
সেইকাৰণে চালা মই ডাকু মাৰি পেলালো কোনো কাৰণতে যাতে মোৰ ওপৰত সন্দেহ কৰা নহয় তাৰ কাৰণে মই মিটাৰ পৰা বিশ্বাস আদায় কৰিলো ধৰ্ণা দিলো মিছিল দিলো চালা ইমানখিনি কৰাৰ পাছত মই ধৰা নপৰা কৰি থাকিলো সব বৰবাদ হৈ গ'ল এতিয়া সব বৰবাদ হৈ গ'ল চালা সব বৰবাদ হৈ গ'ল প্ৰবঞ্চ ইয়াত কোনো কাৰণে ৰেহাই নিদিবা মেডাম তিল তিলকৈ মৰিবলৈ দিয়ক তিল তিলকৈ মৰিবলৈ দিয়ক তাৰমানে আচল কথা এইবোৰহে ঠিকে আছে মই এতিয়াই মিডিয়াক মাতি আনিছো অজি যাওক মেডাম লৈ যাওক বাপেকে পুত্ৰৰ ৰাম হৈ এটা সত্য বাচিবলৈ চেষ্টা কৰিছিলে আৰু পুতেকে নিৰীহ ছোৱালীৰ বিশ্বাসক হত্যা কৰিছে দুয়োজনে সমানে অপৰাধী লৈ যাওক